वेदांत आक्रमण कैसे सिन्नंत विश्व अमृत से पूछा এই বাণীটি পাই আমার অন্তর থৌকি বাটৌকি হল। আমি অমৃতৰ সন্তান আৰু তাৰপিছত গীতাৰ মহান বাণী গীতাহম হৈছে জগতত ভগৱানে কৃষ্ণই কৈছে মই জগতৰে পিতৃ। অকল অসমৰ মানুহকেইটা বা ভাৰতৰ মানুহকেইটা বা পৃথিৱীৰ মানুহকো কোৱা নাই, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত মনুষ্যাকৃতি যিমান মানুহ আছে সকলোবিলাক হ'ল অমৃতৰ সন্তান। কিন্তু অমৃতৰ সন্তান হ'লেও তাত এটা উদাহৰণ দি বুজাইছে। ৰামচৰিত মানস বুলি তুলসীদাসৰ এখন ৰামায়ণ আছে। এদিন এজন মুদতীয়ে মদৰ বটল এটা আনি কৈছে যে এই মদৰ বটলটো গংগাত টানি আছে, এই কেতিয়াও পবিত্ৰ নহয়। কিন্তু যিজনে খাবলৈ দিলে তেওঁ হাতেৰেও নুচুলে। তাৰপিছত সেই বটলটো পানীখিনি গংগা নৈত পেলাই দিলে। তেতিয়া গংগা নৈ অপবিত্ৰ নহ'ল আৰু সেই বটলটোৰ ভিতৰত যি অপবিত্ৰ গংগা পানী আছিল সিও পবিত্ৰ হ'ল। আমাৰ জীৱাত্মা আৰু পৰমাত্মা, পৰমাত্মা হ'ল গংগা, আমি জীৱাত্মা হ'লোঁ মদৰ বটলত থকা গংগা পানী। এইটো উদাহৰণ লৈ মই আৰু ভাল উদাহৰণ আজিলৈকে একো নাপালোঁ। যি পৰ্যন্ত পৰমাত্মাৰ লগত আমাৰ সম্পৰ্ক ঘটিব সেই পৰ্যন্তহে মোৰ আত্মাও গংগাৰ পানীৰ দৰে পবিত্ৰ। কিন্তু যদি পৰমাত্মাৰ লগত জীৱাত্মাৰ সম্বন্ধ নাই তেতিয়া বেলেগে মদৰ বটলত থকা গংগাৰ পানীৰ দৰে। এই উদাহৰণটোৱে জীৱাত্মা আৰু পৰমাত্মা এই দুটাৰ কথাটো স্পষ্টকৈ বুজাইছে। সেইকাৰণে আৰু এটি পদ্মপুৰাণৰ উত্তৰ খণ্ডৰ এটি শ্লোক হ'ল, সেই শ্লোকটি হ'ল প্ৰাতঃ প্ৰথম স্মৰণ ধ্যান বিষ্ণুৰ নাম যথা তথা মুচ্যতে নাট্য সংশয় সবৈ নারায়ণ ভবে। অর্থাৎ আমি ভগবন্ত কৃষ্ণ বা বিষ্ণু এনেকৈ যদি আমি নামক ৰাতিপুৱা লিপ্ত থাকোঁ আমি পাপৰ পৰা নিষ্কৃতি পাম। মুচ্যতে নাট্য সংশয় আর তারপরে সবই নারায়ণ ভাবে। মোৰ আজি এনেকুৱা লাগিছেন যে নাৰায়ণৰ সহস্ৰ সহস্ৰ মূৰ্তি আজি মই আপোনাৰ লগত দেখিবলৈ পাইছোঁ। কাৰণ এই সভালৈ যিসকল আহিছে ঈশ্বৰৰ নাম স্মৰণ নকৰা কোনো মানুহ নাই। আৰু সেইকাৰণে এই নাম ধৰ্ম আমাৰ প্ৰকৃততে ধৰ্মটোৰ নাম হ'ল এক শৰণ হৰি নাম ধৰ্ম।
এইটোৱে শুদ্ধ নাম। আৰু এই প্ৰসংগটোৰ সম্পৰ্কে বুজাবৰ কাৰণে ব্যাসদেৱে মহাভাৰতত এটি উদাহৰণ দিছে। যেতিয়া দুপৰ নিশা দ্ৰৌপদী ককলশৰে পায় জোখাখনে ৰাজসভালৈ দুৰ্যোধনৰ দেশত ধৰি আনে আৰু দুৰ্যোধনে ক'লে এই দ্ৰৌপদীক বিভক্ত কৰা। তেতিয়া দ্ৰৌপদীয়ে প্ৰথম চাইছে ভীষ্মদ্ৰোণলৈ তলমূল কৰি আছে, তাৰপিছত চাইছে পঞ্চপাণ্ডৱলৈ তলমূল কৰি আছে। এইখন কি সভা? মোক এজন মতা মানুহে বিভক্ত কৰিব খুজিছে, আপুনিও নামানে। তেতিয়া যাওঁ গাৰ কাপোৰ কানিবোৰ বাঁহতে ধৰি সোঁহাতেৰে ভগৱন্ত কৃষ্ণক মাতিছে। সেইদিনা কৃষ্ণ দ্বাৰকাত ৰুক্মিণী সভা আছিলে। ঘপকৈ উঠা দেখি ৰুক্মিণীয়ে সুধিলে, প্ৰভু ঘপকৈ উঠিছে, দ্ৰৌপদী বৰ বিপদত পৰিছে, নেযায়গিৰি। তেওঁ এতিয়াও নিজৰ কাপোৰ কানি এহাতে ধৰি আছে, এহাতে মোক মাতিছে। যেতিয়া মোৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰি দুই হাত দাঙিব তৎক্ষণাৎ নাকামগে। যেতিয়া দ্ৰৌপদী দেখিলে যে মই দুখানৰ হাতৰ পৰা সাৰিব নোৱাৰোঁ, তেতিয়া কাপোৰ কানি চব এৰি দুইখন হাত দাঙি গোবিন্দ দ্বাৰকাবাসীন কৃষ্ণ গোপী জনপ্ৰিয় কৌৰৱৈ পৰিভূতং মাং কিন্ন জানাসি কেশৱ, হে নাথ হে ৰমানাথ ব্ৰত নাথাজিনাশন কৌৰৱাদ নৱমগ্নাং উদ্ধৰস্য জনাৰ্দন। কৃষ্ণ কৃষ্ণ মহাযোগীন বিশ্বত্মন বিশ্বভাবন প্ৰপন্নং পাহি গোবিন্দ গুৰু মধ্যে বচি থাকেন। তৎক্ষণাৎ ভগৱন্ত কৃষ্ণ পালেহি আৰু তেওঁ দ্ৰৌপদীয়ে হাত দুখন ধৰি আছে, হাত দুখন ওপৰলৈ তুলি আছে আৰু দুখাখনে কাপোৰ সহায় থাকোঁতে থাকোঁতে ৰাজসভা কাপোৰেৰে ভৰি গ'ল। কিন্তু দ্ৰৌপদীক বস্ত্ৰহীন কৰিব নোৱাৰিলে আৰু দুখাখনো মৰ ঘাম পাৰ ধৰি পেলাই তেওঁ লুটি খাই কৰিছে। এই এক শৰণ কৰিব অকল, এক শৰণ এক বস্তু। আৰু সেইকাৰণে ভগৱন্ত কৃষ্ণই পৰিচয় দিছে পিতা বুলি, ককা বুলি। আজি জগতত কেনেকুৱা বিজ্ঞানৰ বিকাশ হৈছে দেখিছে। আজি এনেকুৱা যন্ত্ৰ ওলাল, আপোনাৰ ল'ৰাটি যদি আমেৰিকাত থাকে ঘৰতে বহি কথা পাতি থাকক। কিন্তু দুৰ্ভাগ্য, মানুহৰ বিজ্ঞানৰ বিকাশৰ লগত মানুহৰ আমাৰ খোৱা কামৰা যি জন্তুৰ স্বভাৱ, সেই স্বভাৱৰ পৰা আমি মুক্ত নহ'লোঁ। সেইকাৰণে এজন বৈজ্ঞানিকে কৈছে, আজি আমি চৰাইজোৰা কাষত উঠিবলৈ শিকিলোঁ, সাগৰত ঘৰিয়ালৰ দৰে সাঁতুৰিবলৈ শিকিলোঁ, কিন্তু পৃথিৱীত থাকিবৰ কাৰণে আমি কেনে মনোবৃত্তি থাকিব লাগিব এইটো নিশিকিলোঁ। ইয়াৰ মূল কাৰণ কি? এই মূল কাৰণটো হ'ল অধ্যাত্ম জ্ঞান। এই অধ্যাত্ম জ্ঞানৰ কাৰণে গোটেই পৃথিৱীৰ মানুহ আমি ককাই ভাই, আমাৰ সহোদৰৰ নিচিনা, আমাৰ একে পিতৃ সন্তানৰ নিচিনা, একে ককাকৰ নাতিনীয়েকৰ নিচিনা। এইবোৰ পঢ়িলেহে, কিন্তু বাস্তৱ জীৱনত নঘটালে। সৰ্বশেষত মই উদ্বোধন কৰোঁতে
যি এটা প্ৰধান শ্লোক ওম নমো ভগৱতে বাসুদেৱায়। এই 12টা ঈশ্বৰৰ আপোনালোকে প্ৰতি ভাগৱত পাব। ভাগৱত সিদ্ধান্ত লেখা আছে। আৰু এই 12 আখৰৰ পৰা 12 স্কন্ধ হ'ল। সেইকাৰণে মোক বিশেষকৈ দক্ষিণ ভাৰতৰ এজন ভাগৱতীয়ে মোক তাত ভাগৱত বৰ চৰ্চা হয়। তাত শ্লোক এই 12টা আখৰৰ 12টি শ্লোক দিলে। ওম ইতি জ্ঞানমাত্রেণ রাগাযেন নির্জিতঃ কালনিদ্রাং প্রপন্নস্মি ত্রাহি মাং মধুসূদন ন গতির্বিদ্যতে নাথো ত্বমেব শরণং প্রভো পাপপঙ্কে নিমগ্নস্মি ত্রাহি মাং মধুসূদন মোহিতো মহদালেন পুত্রদারোধনাদিষু কৃষ্ণয়া পীডমান্যস্মি ত্রাহি মাং মধুসূদন ভক্তিহীনংস দীনংস দুঃখশোকাতুরং প্রভো অনাশ্রয়মনাথংস ত্রাহি মাং মধুসূদন গতাগতেন সন্তোষ্মি দীর্ঘ সংসারবর্তনসু যেন ভূয়ো ন গচ্ছামি ত্রাহি মাং মধুসূদন বহবো হি ময়া কিষ্টা যোনিদ্বার পৃথক পৃথক গর্ভবাসে মহদ্দুঃখং ত্রাহি মাং মধুসূদন तेन देव प्रपन्नस्मि संसार स्थितिकारक देहि संसार मोक्षकं त्राहि मां मधुसूदन भाषादश्च प्रतिज्ञातं कर्मणा पुनः कृतं मया घोर संसारमग्नोऽस्मि त्राहि मां मधुसूदन स्वकृतं न कृतं किञ्चित् दुष्कृतं च कृतं मया सोऽहं कर्म दुराचार त्राहि मां मधुसूदन। गतिके যত্র তত্র যাইছামি স্ত্রীষু বা পুরুষেষু বা তত্র তত্রাচলা ভক্তি ত্রাহি মাং মধুসূদন। এই 12টা আখৰৰ 12টা শ্লোক ইয়াক গালে কি হয়? মুখস্থ কৰি গালে দ্বাদশাক্ষৰম ইদং স্তোত্ৰম শুকেন পৰিকীৰ্তিতম যেনেদং পঠ্যতে নিত্যম পুনৰ্জন্ম ন বিদ্যতে। এই 12টা আখৰ যিটো মন্ত্ৰ সেইটো নাৰদদেৱে 5 বছৰীয়া শিশু ধ্ৰুৱক দিছিলে। আৰু এই মন্ত্ৰটো জপ কৰিলে ধ্ৰুৱৰ পৰমাত্মাৰ লগত সম্পৰ্ক ঘটিছিলে। এতিয়াও যদি আমি সেই পৰমাত্মাৰ লগত আমাৰ সম্পৰ্ক ঘটাব খোজোঁ, পৰমেশ্বৰৰ কথা সংস্কৃত নাজানিলেও কৃষ্ণ বিষ্ণু এই নাম দুটা গোবিন্দ নাৰায়ণ এই নামকেইটা আমি বিছনাৰ পৰা উঠোঁতেই যদি স্মৰণ কৰোঁ আৰু বিছনাত পৰোঁতেও যদি আমি স্মৰণ কৰোঁ তেতিয়া আমাৰ কল্যাণ সাধন হ'ব। আজি গোটেই জগতত যি অৱস্থা হৈছে ইয়াৰ প্ৰধান কাৰণ ধৰ্ম জ্ঞান একেবাৰে নাইকিয়া হ'ল। আৰু ধৰ্ম আমি যে ইংৰাজীত ৰিলিজন বুলি কওঁ, আমাৰ সনাতন ধৰ্মটো সেই নহয় দেই। ভগৱন্ত কৃষ্ণই ধৰ্ম শব্দটো 3টা শব্দ প্ৰয়োগ কৰিছে। ধাৰণাত ধৰ্মম নিত্যাহু ধৰ্ম ধাৰে এটি প্ৰদা। ধৰ্মই সকলো মানুহৰ মাজত ঐক্য সৃষ্টি কৰিব লাগিব। অনৈক্য সৃষ্টি কেতিয়াও ধৰ্মৰ কাম হ'ব নোৱাৰে। 2 নম্বৰ হ'ল অহিংসা ঠায় ভূতানাং ধৰ্ম প্ৰবচনং ক্ৰিয়াম। অহিংসাৰ কি শক্তি আমি এই যুগত মহাত্মা গান্ধী জীৱনতে দেখিলোঁ। কিন্তু সেইটো মহাভাৰতৰ দিনতে স্বয়ং ভগৱন্ত কৃষ্ণই অহিংসাৰ কথা উল্লেখ কৰিলে। আৰু 3 নম্বৰ কথাটো হ'ল
प्रभवार्थाय भूतानां धर्म प्रवर्तनार्थं কি ইহলোকত কি পৰলোকত আমি যিবোৰ শাস্ত্ৰ পঢ়োঁ সেইবিলাকে যদি কল্যাণ সাধনৰ ক্ৰমবিকাশৰ সুবিধা দিয়ে তেন্তে সেই আমাৰ মহৎ লাভ হ'ব। মই বাপসকল আইসকল বিশেষকৈ উদ্বোধনৰ বেছি কাম মই আৰু নকৰোঁ, সময় নিদিয়াওঁ। কিন্তু আপোনাসকলৰ চৰণত এই 92 বছৰীয়া 93 বছৰীয়া বৃদ্ধৰ এটা মাত্ৰ প্ৰাৰ্থনা, সকলোৱে যেন পুৱা গধূলি ঈশ্বৰ কৃষ্ণৰ নাম লয়। সেই ঈশ্বৰ কৃষ্ণই আমাৰ এই নাম ধৰ্ম প্ৰচাৰ কৰিলে। কৃষ্ণ সূৰ্য ভয়ন্ত উদিত নাম ধৰ্ম কৰি লাভিদিত। গতিকে স্বয়ং ভগৱন্ত কৃষ্ণই এই নাম ধৰ্ম বিধি কৰিলে। তাকে মহাপুৰুষ শংকৰদেৱে আমাক আনিলে। মনত ৰাখিব, স্বয়ং মাধৱদেৱেও শংকৰদেৱত মহাপুৰুষ শব্দটো কোৱা নাই। দামোদৰ দেৱে তেখেতৰ ৰামদায়িক যিখন গুৰুচৰিত আছে তাত পাব, পূৰ্বে মহাপুৰুষে কৰিলে নখস্কন্ধ। এই মহাপুৰুষ শংকৰদেৱত মহাপুৰুষ শব্দটো প্ৰয়োগ কৰিছে। গতিকে আৰু হৰিদেৱৰো এটা ডাঙৰ বিশেষত্ব আছে। তেখেতৰ অবিহনে তেখেতৰ ছোৱালী আই ভুৱনেশ্বৰী তেওঁ অধিকাৰ পাতিলে আৰু মহাপুৰুষীয়া ধৰ্মত আই কনকলতা এই দুয়োগৰাকী মহিলা অধিকাৰণী হৈছিল।